নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে ৰাজ্যত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিখন প্ৰশ্ন কাকত যোৱাকালি পৰীক্ষাৰ্থীসকলে দিছে অৰ্থাৎ ইংৰাজীৰ প্ৰশ্ন কাকতখনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে যোৱাকালি অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যি ইংৰাজী বিষয়ৰ পৰীক্ষা হৈছিল সেই ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতখন যথেষ্ট টান হৈছে একাংশই খুব বুজাইছে একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে সামাজিক মাধ্যমত তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰা পৰিলক্ষিত হৈছে যোৱাকালি যিখন প্ৰশ্ন কাকত আহিছে ইয়াৰে যিসকল পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল বেছি সংখ্যক পৰীক্ষাৰ্থীৰ পৰীক্ষা বেয়া হৈছে বুলি তেওঁলোকে সংবাদ মাধ্যমত এটাৰ পিছত আন এটা মন্তব্য কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা কোনো বছৰে এনে ধৰণৰ প্ৰশ্ন কাকত দিয়া নাই এবাৰ যেনে ধৰণৰ প্ৰশ্ন কাকত আহিছে মুঠতে পৰীক্ষাত এবাৰ 20-30% প্ৰশ্নৰ উত্তৰ কৰিব পাৰিছে পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা এই বছৰ ইংৰাজী কাকতখন বেয়া হৈছে আৰু তেওঁলোকে পৰীক্ষা দিয়াৰ পিছত তেওঁলোকে মতামত ব্যক্ত কৰিছে কেনে ধৰণে তেওঁলোকৰ পৰীক্ষা হৈছে অৰ্থাৎ পৰীক্ষা মুঠতে এটা কথাত ক'বলৈ গ'লে পৰীক্ষা তেওঁলোকৰ বেয়া হৈছে যিখন প্ৰশ্ন কাকত আহিছে সেই প্ৰশ্ন কাকতত বেছি টান হোৱা পৰিলক্ষিত হৈছে এতিয়া এই প্ৰশ্ন কাকতখনক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত তেওঁলোকৰ মতামত ব্যক্ত কৰিছে ইয়াৰ মাজত এজন ব্যক্তিয়ে এটা ফেসবুক পোস্ট কৰিছে আজি ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে তাৰ পিছত আন এটা পোস্ট আৰু কিছু সময়ৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এটা ফেসবুক পোস্ট আহিছে ভাস্কৰ বৰা নামৰ এজন ব্যক্তিয়ে এই ফেসবুক পোস্টটো কৰিছে আৰু ব্যক্তিজনে লিখিছে আজিৰ প্ৰশ্ন কাকতখন আৰু দীৰ্ঘদিনৰ অভিজ্ঞতাৰে মোৰ ক'ব লগা আজিৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ৰ যিখন প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতখন যেন ছাত্ৰ-ছাত্ৰীৰ বাবে নহয় পাঠ্যপুথিখন আয়ত্ত কৰি থোৱা শিক্ষকৰ বাবেহে প্ৰস্তুত কৰা হৈছে আপোনালোকে নিশ্চয় গম পাইছে এই ব্যক্তিজনে কি ক'বলৈ বিচাৰিছে যিখন ইংৰাজী প্ৰশ্ন কাকত যোৱাকালি পৰীক্ষা দিছে ছাত্ৰ-ছাত্ৰীয়ে সেই প্ৰশ্ন কাকতখন যেন ছাত্ৰ-ছাত্ৰীৰ বাবে নহয় এই প্ৰশ্ন কাকতখন শিক্ষকসকলৰ বাবেহে প্ৰস্তুত কৰা হৈছে এনে লাগিছে বুলি তেওঁ মন্তব্য কৰিছে যিজনে কৈছে মই খন্দে এটা আগৰ পৰাই কৰি আছিলো যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ অহা ছাত্ৰ-ছাত্ৰীসকলে এবাৰ মুখ থেকেচা এটা খাব কুৱেশ্যন পেপাৰখনৰ প্যাটাৰ্ন সলনি কৰি দি হেয়াই কৰিলে এই পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পৰা আজিলৈকে বিগত 8টা বছৰৰ প্ৰশ্ন কাকতৰ প্ৰশ্নৰ ধৰণকৰণ চাই নিজক পৰীক্ষাৰ বাবে খাজু কৰা ছাত্ৰ-ছাত্ৰীসকল হতাশ হৈছে একাংশই পৰীক্ষা দিয়াৰ পিছত পৰীক্ষা গৃহৰ পৰা ওলাই আহি হতাশ হৈ পৰিছে তেওঁলোকে নিৰাশ হৈ পৰিছে নাই কোনো প্ৰশ্নৰ পুনৰাবৃত্তি যোৱা বছৰ অৰ্থাৎ যোৱা কেইবছৰ মানৰ পৰা যি পৰীক্ষা হৈছিল সেই কেইবছৰ মানৰ এটাও প্ৰশ্নৰ পুনৰাবৃত্তি এই বছৰ কৰা নাই পৰীক্ষাৰ্থীসকলক একোজন পণ্ডিত বা স্কলাৰ বুলি ধৰি লৈ প্ৰশ্ন কাকত কটা হৈছে তথাপিও প্ৰথম দিনটোৰ পৰীক্ষা দিয়াহি বহু পৰীক্ষাৰ্থীয়ে নিজৰ লগতে আনকো হতাশ নকৰো বুলি কৈছে পৰীক্ষা ভালেই হৈছে বুলি কৈছে নাপায় এনে কৰিব নালাগিছিল এনে কৰিব লেটাৰ পাম বুলি পৰীক্ষাত অহা কেইজনৰ লগতে পাছ কৰিম বুলি পৰীক্ষাত বহা ছাত্ৰ-ছাত্ৰী কেইজনৰ কথাও ভাবিব লাগে প্ৰশ্ন কাকত প্ৰস্তুত কৰা মহান পণ্ডিত কেইজনে যি কেইজনে পৰীক্ষাৰ্থীসকলৰ সন্মুখত নিজৰ জ্ঞান জাহিৰ কৰিবলৈ গৈ খাও খাইছে আজি অৰ্থাৎ যি প্ৰশ্ন কাকত আহিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ পাম বুলি ভাবিছিল সেইসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দি ওলাই তেওঁলোকে 40ৰ পৰা 50 মাৰ্ক কোনোবাই 30 মাৰ্ক কোনোবাই 25 মাৰ্ক এনেকুৱা পাম বুলি তেওঁলোকে নিজৰ মতামত ব্যক্ত কৰা পৰিলক্ষিত হৈছে এক কথা তেওঁলোক নিৰাশ হৈ পৰিছে যোৱাকালি ইংৰাজী কাকতখন পৰীক্ষা দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মনোবল হেৰুৱাই পেলাইছে কি আহিছে কি নাই কি লিখিছে কি নাই হেয়াত কিন্তু তেওঁলোকেও ক'ব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকলে ক'ব নোৱাৰে গতিকে আপোনালোকৰ মতামত জনাওক ভিডিওটোৰ কমেন্ট বক্সত জনাওক আপোনালোকে প্ৰশ্ন কাকতখন কেনেকুৱা আহিছে বা আগন্তুক যি পৰীক্ষা বাকি আছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা যি পৰীক্ষা আছে এতিয়া আৰু চাৰিখন যি বিষয় আছে সেই চাৰিখন বিষয় প্ৰশ্ন কাকত এনেকুৱা আহিলে ছাত্ৰ-ছাত্ৰীবোৰৰ অৱস্থা কি হ'ব বা আপোনালোকৰ মতামত কি সেয়া কমেন্ট বক্সত আপোনালোকে জনাবলৈ নাপাহৰিব